এভৰিৱান মই সংগীতাই মোৰ সংগীতাস কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগলৈ দুইটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিকেইটা চাই শেষত মোক কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। তাৰ বাবে প্ৰথমৰ পৰা আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে লাগিব আমাক বাকলি মগু, আপোনালোকৰ যিমান ইচ্ছা সিমান ল'ব পাৰে। এইখিনি আমি সমানে দুভাগ কৰি ল'ম, এভাগ আমি পিচি ল'ম। তাত আমি কেঁচা জলকীয়া দুটা, আপোনালোকৰ ইচ্ছামতে জলকীয়া ল'ব পাৰে, আৰু নহৰু 6-7 ফুটা, আদা 1 ইঞ্চিমান, নিমখ জোখমতে, হালধি আপোনালোকৰ জোখমতে লৈ ল'ব। আমি এইখিনি পিচি লৈছোঁ। এই পেষ্টখিনি আমি এই গোটা মগুখিনিৰ লগত মিক্স কৰি ল'ম ভালদৰে। আৰু দুটা পিঁয়াজ কাটি লৈছোঁ, এই পিঁয়াজকেইটাও ইয়াত মিক্স কৰি ভালদৰে সানি ল'ম। এনেকুৱা গোটা গোটা হৈ থাকিলে খাবলৈ বৰ ধুনীয়া হয়, মুৰমুৰীয়া হয় বাহিৰটো। এখন কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহীখনত আধা কাপ মিঠাতেল আমি দি লৈছোঁ। কেৰাহীখন গৰম হ'বলৈ দিম। গৰম হোৱাৰ পাছত এটা এটাকৈ হাতেৰে পৰখিনি দি যাব। প্ৰথমতে দিওঁতে গেছৰ ফ্লেমটো অলপ বঢ়াই ল'ব। তাৰ পাছত জুইটো কমাই ইলুটি সিলুটিকৈ ভাজি থাকিব লাগিব। কম জুইত লাহে লাহে ভাজি থাকিব, তেতিয়াহে খাবলৈ মুৰমুৰীয়া হ'ব, তেতিয়া ভাল লাগিব খাবলৈ। আমাৰ পকৰীকেইটা কাঢ়িব হৈ গৈছে, আমি এইকেইটা এতিয়া কাঢ়ি লওঁ। পকৰীকেইটা একাপ চেনি দিয়া গাখীৰ চাহৰ লগত খাবলৈ মজা হ'ব নহয় জানো? আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন আৰু মোক জনাব আপোনালোকে কেনেকুৱা পালে। আৰু নেক্সট ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহকচোন। মাছৰ পিঁয়াজা ডো বনাবৰ বাবে আমি 5টা পিঁয়াজ লৈছোঁ আৰু 3টা বিলাহী লৈছোঁ, এইকেইটা কাটি লৈছোঁ। আৰু 4 পিচ মাছ ভালকৈ ধুই নিমখ হালধি সানি লৈছোঁ। এতিয়া এখন কেৰাহী লৈছোঁ, তাত আমি তেল গৰম কৰি লওঁ। তেল আধা কাপ দি দিছোঁ। এতিয়া আমি মাছখিনি ফ্ৰাই কৰি লওঁ। এয়া তেল গৰম হৈ গৈছে। এতিয়া মাছ এপিচ দি লওঁ। মই গোটেই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া এইখিনিও ৰেডি কৰি ল'লোঁ কাটি। আৰু মাছ ভজা তেলখিনিতে আমি পিঁয়াজখিনি দি দিম। আৰু ভালদৰে লৰাই তাত 1 চামুচ নিমখ দি দিম, যাতে পিঁয়াজখিনি ভালদৰে গলি কোমল হয়। আমি এইখিনি অলপ ভাজ খোৱালে ৰম। তাৰ পাছত 1 চামুচ হালধি দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। ইয়াত আগতেই কুটি ৰখা বিলাহীখিনি দি দিম, যাতে এইখিনি ভালদৰে গলি যায়। ইয়াত আমি আধা চামুচ ৰেড চিলি পাউডাৰ দি দিছোঁ। আপোনালোকে বেছি জ্বলা খালে বেছিকৈ দি ল'ব পাৰে। আৰু আধা চামুচ জালুকৰ গুড়ি দি দিছোঁ। যিমান পাৰে সিমান ভাজিব, যাতে এই মছলাখিনি ভাজি ভাজি আমাৰ তেল ওলাই যায়গৈ, তেতিয়াহে সোৱাদ হ'ব খাবলৈ। ইয়াত আদা নহৰু পেষ্ট কৰি থৈছিলোঁ 1 টেবুল চামুচ, সেইখিনি দি পেলাই ভালদৰে লৰাই দিছোঁ। এনেদৰে আমাৰ মছলাখিনি ভাজোঁতে ভাজোঁতে তেল ওলাই গৈছেগৈ মছলাৰ পৰা। আমাৰ এইখিনি ৰেডি হৈ গৈছে মছলাখিনি। ইয়াত আমি উতলাই ৰখা গৰম পানী দি দিছোঁ। আপোনালোকৰ ইচ্ছা অনুসৰি পানী দিব, যিহেতু উতলিব লাগিব। উতলি পেলাই পানীখিনি শুকাই এনেও ডাঠ হ'বই, আপোনালোকে আন্দাজ কৰি চাই ল'ব। উতলটো
অলপ আহোঁতে মাছখিনি দি দিব। মাছখিনি দিয়াৰ পাছতো উতল এটা আহিবলৈ দিব। উতলটো অহাৰ পাছত আমি 1 চামুচ চেনি দি দিছোঁ আৰু ঢাকোন মাৰি দিছোঁ। এনেদৰে 5-10 মিনিট সময়ৰ বাবে ঢাকোন মাৰি দিম যাতে ভালদৰে সিজে আৰু তৰকাৰীখন ডাঠ হৈ উঠে। এয়া আমাৰ ডাঠ হৈ গৈছে, প্ৰায় হৈছে। গেছটো বন্ধ কৰি দিছোঁ আৰু 2টা দীঘলীয়াকৈ কেঁচা জলকীয়া ফালি থৈছিলোঁ সেইকেইটা আমি তাত দি দিছোঁ। এয়া আমাৰ ৰেডি হৈ গৈছে মাছৰ পিয়াজাটো। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।